নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মিউজিক মিক্সাৰ আছামলৈ। বন্ধুসকল, আমাৰ এই অনুষ্ঠানত ইতিমধ্যে প্ৰচাৰ কৰি থকা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজিয়ৰী উপন্যাসখনৰ ধাৰাবাহিক পাঠ। বন্ধুসকল, আগৰ অধ্যায়ত আমি শুনিছিলোঁ যে কাছাৰীৰ পৰা উভতি অহাৰ পাছত জংকী আৰু পানেই দুয়োকে লগ ধৰিব পৰা নাছিল। পানেইক মাক দেউতাকে কুমুদলৈ বিয়া দিবলৈ মনে মনে ভাবিছিল আৰু সেয়েহে সিহঁতে লগৰী হতুৱাই পানেইক নানা ধৰণেৰে বুজাবলৈ চেষ্টা কৰিছিল। ইয়াৰ উপৰি গাঁৱৰ বুঢ়ীসকলেও পানেইক বহুত বুজালে। পানেই যেতিয়া শেষত গম পালে যে মাক দেউতাকে তাইক হাত ভৰি বান্ধি কুমুদলৈ বিয়া দিয়াৰ পৰিকল্পনা কৰিছে, তেতিয়া তাই ৰাতিয়েই ঘৰ এৰি তাড়াতাড়ি পলাল। বন্ধুসকল, ইয়াৰ পাছত কি হ'ল জানিবলৈ আজিৰ খণ্ডটো শেষলৈকে নিশ্চয়কৈ চাব। আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আপোনাৰ মতামত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিব। এয়া শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজিয়ৰী উপন্যাসৰ ১২শ খণ্ড। পাঠ কৰিছে বিতুপন ফুকনে। পিছদিনা ৰাতিপুৱাত আকৌ মিৰিগাঁৱত হুলস্থুল লাগি পৰিল, কিয়নো পানেই পলাল। আকৌ দিহাদিহি মানুহ ছুটিল, কিন্তু ক'তো পানেইৰ খবৰ নোলাল। লৰি এযোৰা মানুহ ঘূনাসুতি লৈ গৈ জংকীৰ মাহীয়েকৰ ঘৰত ওলালগৈ। তাতে দেখে যে জংকী ঘৰতে আছে। সিহঁতে অকাই পকাই জংকীক ধৰিলেগৈ। তয়ে এইবিলাক অনৰ্থৰ মূল, কচোন আকৌ পানেইক ক'ত পলোৱালি? এই কথা জংকীৰ বৰ খং উঠিল। সি ক'বলৈ ধৰিলে, তহঁতে আকৌ কেলেই মোক ধৰিছ? সকলো অনিষ্টৰ মূল পানেইৰ মাক বাপেক। এইবাৰ মই আজি মাহেকটো ঘৰতে আছোঁ, কলৈকো যোৱা নাই। জানো পানেই কলৈ গ'ল, মই কেনেকৈ ক'ম? তাই কি জানি মাক বাপেকৰ দৌৰাত্ম্যত ক'ৰবাত বিষ খাই মৰিল। কিজানি মাক বাপেকে তাইৰ দুখৰ ভাগি হ'ল। এইবুলি জংকীয়ে কপালত চাপৰ মাৰি, মোৰ এইখন কপাল, মই কি কুক্ষণত জন্মিছিলোঁ, এইবুলি কান্দিব ধৰিলে। জংকীৰ এই কথা মিৰিহঁত আচৰিত হ'ল। গাঁৱৰ জংকীৰ মানুহ দুনুহবিলাকেও জংকী এইবাৰ কলৈকো যোৱা নাই এই কথাষাৰ সাক্ষী দিলে। দুখিত মনেৰে সোৱণশিৰি মিৰ্জাক গুচি গ'ল। পানেই আকৌ পলাইছে, এই বাতৰি ক্ৰমে ডালিমীৰ কাণতো পৰিল। ডালিমীৰ হৃদয়ত আকৌ দুটিভাৱে খেলিব ধৰিলে। তাই জানিলে যে জংকীয়ে আকৌ তাৰ প্ৰণয়নীক গৈ বিচাৰি উলিয়াব। জংকীয়ে মিৰিহঁত গুচি গ'লত তাৰ হাতত যি টকা সিকা আছিল সমস্তকে লৈ কিবা এটা মন কৰি ওলাল। যাবৰ পৰত ডালিমীক মাত দি যোৱাটো উচিত বিবেচনা কৰি ডালিমীক লগ ধৰিলে। সি গৈ পোৱা মাত্ৰকে ডালিমীয়ে সুধিলে, জংকী, মই শুনিলোঁ পানেই বোলে আকৌ পলাল? জংকীয়ে ক'লে, হয় ডালিমী, তই যি কৈছ ময়ো তাকে শুনিছোঁ। এতিয়ানো কি কৰিবি জংকী? ডালিমী, মই মনে মনে এটা কথা থিৰ কৰিছোঁ, তাইক বিচাৰি যাওঁ। ঈশ্বৰে যদি মোৰ কপালত লিখিছে মই তাইক বিচাৰি এইবাৰ একেবাৰে আনিমগৈ। আৰু ডালিমী, যদি তাইক নেপাওঁ তেন্তে মই ইয়ালৈ উভতি নাহোঁ। এই দেশ এৰি য'তে পাওঁ ত'তে থাকিম, নহ'লে ক'ৰবাত মৰিমগৈ। জংকীৰ এই কথাতে ডালিমীয়ে মৰ্মান্তিক বেদনা পালে আৰু ক'লে, জংকী, বাৰু বিচাৰিবলৈ যা, ঈশ্বৰে তাইক তোক মিলাই দিব। যদি নাপাওঁ তেনেহ'লে আকৌ ফিৰি আহিবি। তই গ'লে আমাৰ গাঁওখন সুদা হৈ পৰিব জংকী, তই নহাকৈ নাথাকিবি দেই। ডালিমী, তোক মই মোৰ হৃদয়ৰ সকলো কথা ভাঙি কওঁ, শুনচোন। ঈশ্বৰে মোৰ কপালত কি লিখিলে মই ক'ব নোৱাৰোঁ। মোৰ সৰুতে আই বোপাই মৰিল, সংসাৰত মোৰ কেউৱেই নাই। অকল পানেয়ে মোক মৰম কৰিছিল আৰু ডালিমী, তই মোক ভনীৰ দৰে মৰম কৰিছিলি। মই গুচি গ'লে মাজে মাজে তহঁতৰ লগত ৰং ধেমালি কৰি মোলৈ মনত কৰিবি দেই। আজি একেদিনে ফুৰিছিলোঁ, কেতিয়াবা তহঁতৰ মনত বেজাৰ দিছিলোঁ, সকলো খেমিবি দেই। উভতি আহি পাওঁ যদি ডালিমী, আকৌ তহঁতৰ লগতে ভাই ভনীৰ দৰে ফুৰিম। জংকী, তই আজি এনেবিলাক কথা কেলেই কৈছ? ভালে ভালে পানেইক লগত লৈ আহিবি যা। এইদৰে দুয়ো সম্ভাষণ কৰিলে। তাৰপিছত জংকী গুচি গ'ল। জংকীয়ে পাছ নিওঁতেই প্ৰেমৰ পুতলি মোৰ মিৰিজীয়ৰীও অন্তৰৰ সৈতে কান্দিবলৈ ধৰিলে। আৰু সেইদিনাৰ পৰা তাই আৰু গহীন হ'ল। তাৰ হৃদয়ৰ আশাত এটা উচ্ছেদ হ'ল। এইবাৰ পানেই পলাওঁতে তাইৰ মাক বাপেকে প্ৰকৃততে দুখী হ'ল। নিৰমাই বুঢ়া তামেদক ক'ব ধৰিলে, তয়ে এইখন কৰিলি, মোৰ বাছাৰ মন নুবুজি ধনলৈহে চালি। মোৰ বাছা পানেই কলৈ গ'লি? বাছা উলটি আহ, তোক এইবাৰ বেজাৰ নিদিওঁ।
তোৰ হৃদয়ৰ ধন তোৰ চেনেঙকে দিম, তোৰ চেনেঙকে চপাম। পানী বাচা ক'ত আছ আহ। বুঢ়া তামেদৰ শিলসমূহ হৃদয়তো এইবাৰ দুখ লাগিল। সিও অন্তৰৰ সৈতে প্ৰতিজ্ঞা কৰিলে যে পানীক পালে জংকীলৈকে দিব। 2-3 দিনৰ মূৰত জংকীয়ে সকলো লাজ সকলো অপমান কাটি কৰি থৈ বুঢ়া তামেদ নিৰমাৰ ঘৰলৈ আহিল আৰু বুঢ়া বুঢ়ীক সেৱা কৰি ক'বলৈ ধৰিলে, বোপাই মই দুখী নহওঁ, তহঁতৰ জীয়ৰীও মোক সৰুৰে পৰা ভাল পায়, তহঁতে যদি মোক চপাই ললিহেঁতেন তেন্তে এটাই সুখে থাকিলহেঁতেন। তামেদ, জংকী মোৰ এনেই মনত বেজাৰ, তাতে তই দুখ দিবলৈ কেলে আহিলি? ক'ৰবাত তাইক লুকুৱাই থৈছ যদি লৈ আহ। মই যে তোৰ আগতে কাচিং কাৰ্টানক সাক্ষী কৰি শপত লৈছো তোকে তাইক দিম। নিৰমা, এৰা বোপাই, ক'ত থৈছ মোৰ বাছাক লৈ আহ, তাইক তোকে দিম। তামেদ আৰু নিৰমাৰ কথাতে জংকী এইবাৰ আনন্দ লভিলে। সি জানিলে ঈশ্বৰ তালৈ প্ৰসন্ন হ'ল। সি ক'বলৈ ধৰিলে, আই বোপাই, মই এইবাৰ পানীক পলোৱা নাই, যদি ক'ৰবাত আছে মই বিচাৰি আনি তহঁতকে দিমহি। দিয় দিবি, মোক নিদিয় নাই। আৰু বোপাই, যদিহে তাইক নেপাওঁ, তাই ক'ৰবাত মৰিছে, তেন্তে নিশ্চয় জানিবি জংকীৰ নাও নুমাল, যলৈকে পাওঁ তালৈকে উজান ভাটিয়ে গুচি যাম। এই বুলি মনতে সংকল্প কৰি জংকী পথালি প্ৰেমৰ ফাললৈ মুখ কৰি ৰাওনা হ'ল। বন্ধুসকল, ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত আজি আমি শুনিলোঁ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ 12শ খণ্ড। পাঠ কৰিলে বিতুপন ফুকনে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে নিশ্চয়কৈ লাইক কৰক আৰু পৰৱৰ্তী ভিডিঅ'টো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টি আপোনাৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ মতামত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত।